আন বছৰৰ দৰে এইবাৰ পূজা বুলি কোনো উৎসাহ উল্লাস একোৱেই নাই। তথাপিও ৰাতিপুৱা এয়া আহিলোঁ পঢ়িওখানি দেৱালয়লৈ। গোটেই জুবিনদাৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এনেকুৱা এটা দিন আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু কল্পনাও কৰা নাছিলোঁ। ইমান সোনকালে যে তেওঁ আঁতৰি যাব এতিয়াও কল্পনাই কৰিব পৰা নাই। তথাপিও দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু লগতে যাতে সকলোৰে ভাল হয়। পূজা চোৱাৰ কোনো প্লেন নাই, তথাপিও ওলাই আহি এয়া চক বজাৰ ফ্ৰণ্টতে থকা পূজা মণ্ডপত সোমালোঁ আৰু সেৱা জনালোঁ। যিহেতু ৰাতিপুৱা সোনকালে গৈছিলোঁ সেয়েহে মানুহৰ ইমানখিনি ভিৰো নাছিলে আৰু আহি পেলাই এয়া চাহ একাপ খাবলৈ বুলি সোমালোঁ। মামী কৈছিলে আৰু আমাৰ অকণমানি গতিকে এয়া মালৈ মিঠাইও লৈ আহিলোঁ আৰু বিশেষকৈ আজি মাৰ বাৰ্থডে। তেওঁ ভাল পোৱা মিঠাই নানিলে জানো হ'ব আৰু লগতে পূজাৰ বতৰ জেলেপি নেখালে জানো হ'ব। সেয়েহে মায়ে একাপ ধুনীয়াকৈ চাহ বনাই দিলে আৰু সকলোৱে একেলগে চাহ আৰু জেলেপিৰ সোৱাদ ল'লোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাব। সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নেক্সট মিনি ব্লগত। বাই।